हेलो नमस्कार एंड वेलकम बैक टू माय चैनल और बहुत दिन पास आको এটা मोर नतुन भिडिओ आपनालोक सकलोके स्वागतम जनालु और ई दिनर পৰা মোক বহুতে কৈ আছে भाई भिडिओ की हल ब्लग दिया নাই जे ई दिनर পৰা কিন্তু मेन प्रॉब्लम तो হৈছে मोर मोबाइलर वेट एंगल कैमेरा तो बेया হৈ গৈছিল আৰু লগতে সেলফি कैमेरा तो দুটা कैमेरा बेया হৈ গৈছিল তো এইকেদিন ব্লগ বনাবাই পাও নাই আৰু এইটো ডাইৰেক্ট নরমাল कैमेराতে কৰি আছো এইকাৰণে ভিডিও অলপ বেয়া হ'ব পাৰে আধা আধা দেখিব পাৰে কমপ্লিট জায়গাটো ক্লিয়ার নহব পাৰে और এটা নতুন মোবাইল লম কলেও মালটো থাকিবলৈ নহয় লগলক মালটো কত পাম তো বাৰু যি কি নহক আৰু আজি মই যাবলৈ ওলালো মোৰ জেঠিৰ ঘৰত গুৱাহাটীত তো তাতে অলপ ফুৰিবলৈ যাও বহুত দিন ঘৰত থাকি থাকি বৰ লাগি গল তো কেইদিনমান গুৱাহাটীত ফুৰি আহো আৰু তাতে গৈ মোবাইলখন অলপ ভাল ডক্টৰক দেখুৱাও ঠিক কৰিবলৈ কি প্ৰব্লেম হৈছে ঠিক হয় না নহয় পিছত দেখা যাব আৰু এয়া মোৰ লগত আছে ৰুবুল ভাই মোক চলমাৰীত থব গৈ আছে ভাই ধন্যবাদ মোক থব যোৱাৰ কাৰণে লগ পাই আছো কেইদিনমান পিছত और এতিয়া আহি পালো চলমাৰী কালী মন্দিৰ তো বাস আৰু ফাইনালি বাছত উঠিলো আৰু এপিনে আছে মোৰ লগত আমাৰ বুকুল ভাই তো বুকুল ভাই ক'ত থাকা বৰ্তমান গুৱাহাটীত তো এই বৰ্তমান গুৱাহাটীত পঢ়ি আছে তো এই নিজৰ ৰুমত যাব আৰু মই মোৰ জেঠিৰ ৰুমত যাম তো একেলগে যাম আধা ৰাস্তাৰ পৰা এই বেলেগ ৰাস্তা মই বেলেগ ৰাস্তা और इतना आमी आहि पालो धूपधरा बाजार तो गाइस और अपन बुकुल भाई नाम और अलग पिছত तो भाई लोग पाই আছো কেইদিনমান পিছত আকৌ ভালকে থাকবি ভালকে যাবি সেফ জার্নি বুকুল ভাই টাটা বাই বাই আৰু এতিয়া বাকিখিনি মই অকলে যাব লাগিব উপায় নাই আৰু তো গাইস আৰু এতিয়া ফাইনালি আহি পালো মই জালুকবাৰী তো এতিয়া আৰু বেলেগ গাড়ী উঠো এতিয়া মই অকলে অকলে গৈ আছো ৰাইজ আৰু অলপ পিছত গৈ পামে গুৱাহাটীত তো গাইজ আৰু ফাইনেলি আহি পালো মই গুৱাহাটীৰ লালমাটি আৰু ইয়াতে মোৰ জেঠিৰ ঘৰ ইয়াতে থাকে লালমাটিতে তো ইয়াৰ পৰা অলপ দূৰ খোজকাঢ়ি গ'লে গৈ পাম জেঠিহঁতৰ ঘৰ তো গাইজ আৰু এতিয়া এনেকৈ খোজকাঢ়ি গৈ আছো ৰাইজসকল খোজকাঢ়ি আহি জেঠিহঁতৰ ঘৰ পাই গ'লো আৰু এইখনে গেটখন তো গাইজ আৰু ফাইনেলি আহি পালো মই জেঠিহঁতৰ ঘৰ আহি কাপোৰ কানি চেঞ্জ কৰি ফ্ৰেছ হৈ ল'লো আৰু এয়া মোৰ জেঠি কি খবৰ ভালে আছো জেঠিয়ে এইফালে গৰম শাক পাচলি বনাই আছে অলপ কিবা বনাই আছে আৰু খুন্দকে ধুনীয়াকৈ খাওঁ একেলগে মোক ৰখি আছে জেঠিয়ে একেলগে ভাত খাম বুলি তো শাক ভাজি আছো তো ভেন্দি আলু ভাজি আছো আৰু তোমাৰ কাৰণে কণী বইল কৰি থৈছো ইফালে মোৰ কাৰণে আৰু মাছ ফ্ৰাই কৰি থৈছো এয়া মাংস বহুত আইটেম আছে ইপিনে মাংস আছে দালি আছে খোৱা দালি ঔটেঙা আইটেম খোৱা এতিয়া জেঠিয়ে মোৰ কাৰণে ভাত ৰেডি কৰিব আৰু তেতিয়ালৈকে মই জেঠিহঁতৰ নতুন ঘৰ বনাই আছে অকণমান দেখুৱাই আহোঁ আপোনালোকক ঘৰটো আৰু এয়া গাইজ আপোনালোকে দেখিব পাৰিছা নতুন বিল্ডিং ঘৰ বনাই আছে আৰু এতিয়া ওপৰৰ পৰা অলপ আপোনালোকক ভিউ নাজাৰাটো দেখুৱাওঁ তো গাইজ দেখা পালে আপোনালোকে আৰু এতিয়া লাহে লাহে মোৰ ভোক লাগিব ধৰিছে এতিয়া ভাত খাব যাওঁ জলদি তো গাইজ আৰু এইপিনে জেঠিয়ে মোক ধুনীয়া এটা ভাত সাজি দিছে ইমানবিলাক আইটেম চাওক আপোনালোকে দেখিব পাৰিছে তো মোকো তামাম ভোক লাগিছে এতিয়া ভাত খাই লওঁ তো গাইজ ভাত চাত খোৱা হৈ গ'ল তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল আছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব
আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'ত।